तामुलपुराव दिनै धरती आब्बा बीर बिरसा मुंडानि मुसुखा बेखेवनाय जादों। मुसुखा बेखेवना होयो एमएलए जलेन दैमारिया। तामुलपुर जिल्लानि गणेशगुरियाव भारत भुटान राजा लामानि साखाथियाव बेखेवो मुसुखाखौ। गोदानै लुफुंजानाय आदिवासी समाजजों लोगोसेनो भारत हादर आरो ट्राइबेल माहारिनि गोख्रों दैदेनगिरि धरती आब्बा बीर बिरसा मुंडानि मुसुखानि खाम्फा बेखेवना होयो जलेन दैमारिया। আমি আটাই আজি সুখী হৈছোঁ আদিবাসী ৰাইজ হিচাপে আদিবাসী ছাত্ৰ সংগঠনৰ এজন প্ৰাক্তন বিষয়ববীয়া হিচাপে আজি যথেষ্ট সুখী আছোঁ কিয়নো আজি আমাৰ দাবী আছিলে আমাৰ যিটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় আমাৰ শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ আজি তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন হ'ব বুলি আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াই কথা দিছিলে আৰু ইয়াতে কথা দি তেখেতে আজি আমি আখৰে আখৰে পালন কৰিলে আজি উন্মোচন হ'ল ইয়াক লৈ আমি গৌৰৱান্বিত হৈছোঁ যে আমাৰ যিজন পিতৃস্বৰূপ আমাৰ ধৰতী আব্বা বুলি যাক মানে মান্য কৰা যায় আমাৰ ভাৰতৰ ফ্ৰীডম ফাইটাৰ আজি ইয়াতে স্থাপন হৈ আমি খুবেই মানে গৌৰৱ অনুভৱ কৰিছোঁ আজি যিহেতু ভাৰত ভূটান সীমান্তৰ যিটো আজি মেইন ঘাইপথৰ কাষত আচলতে বিৰছা মুণ্ডা কোন হয় আমাৰ সকলোৱে জনগোষ্ঠীও জানিব ইয়াৰ জনগোষ্ঠীৰ লগে লগে ইয়াৰ আশে পাশে আমাৰ যিমান জনগোষ্ঠীবিলাক যিবিলাক মানুহ আছে সকলোৱে জানিব বিৰছা মুণ্ডা কোন হয় আচলতে সেই বস্তুটো আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি আশা কৰোঁ ইয়াৰ মাটি গালিবিলাক বা যিবিলাক মাটি বাৰী আছে সংৰক্ষণ হয় আৰু এটা ভাল ইয়াৰ সুবিধা পায় এটা সেইকাৰণে আমি আশা কৰিম।